হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি গাইজ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কাংকান ৰুমা ব্লগছ। আৰু আজি বহুদিনৰ মূৰত ওলাই আহিছোঁ এটা ব্লগ বনাবলৈ। একদিন ওলাই ক'তো অহাই নাই, ইমান গৰম ইমান ৰ'দ, সেইকাৰণে আৰু ভাবিছোঁ আজি এনেই অকণমান ওলাই যাওঁ, আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। গৌ মাতা নমস্কাৰ। কোন মাতা এয়া? গৌ মাতা। অঁ মতা গ'ল। এটা বৃহত্তম পানী টেংকি, এইটোৰ পৰা আমাৰ ঘৰলৈ যায় আৰু পানী চানী। সেইটো একদম জংঘল ৰাস্তা, একদম গৈ আছোঁ আমি এতিয়া গৈ পিনি পামগৈ ক'ত? বাগান। মই বেলেগ এটা ক'ম বুলি ভাবিছিলোঁ, বাগান কৈ দিলোঁ। এতিয়া সেইখন বাগানখন অকণমানকৈ আঙুলিটো নেদেখে আপোনালোকে। আমি ইয়াতে দৌৰিবলৈ আহোঁ। এখন হৈছে বাকচুং ফিল্ড। চাওক, কোনো মানুহ চানুহ নাই, ল'ৰা ছোৱালী কোনো নাই। আহিব দেৰিকৈ, এতিয়া পূৰা ৰ'দ দি আছে ন অলপ চলপ। এইখনতে আহোঁ আমি দৌৰিবলৈ। এইফালে বাগান আছে আৰু আগলৈ বহুত ধুনীয়া বাগান এখন আছে, আপোনালোকক দেখামগৈ দেই। মানে এতিয়া ফিল্ডৰ মাজেদি যাম এপাক। কেনেকুৱা দিছে নাকৰ হেঙুন। একো নাই লগা বেমাৰী। আমি মানে সেই গাঁৱলীয়া ছোৱালী দেখে এইবিলাক এনেকৈ আছোঁ আৰু জেগলাং মেগলাং। মোৰ স্পৰ্টিংটো চাওকচোন কিমান লেতেৰা হৈ আছে। লেতেৰা তো এখন ফিল্ডত কোনো নাই আজি। আমি দুপৰীয়া ভাত খালোঁ। এইখন হৈছে বাকচুং বাগান। আমি গৈ আছোঁ বাগানৰ মাজলৈ, আপোনালোকক দেখুৱাই থাকিম। আমি বাগানৰ মাজলৈ সোমাই গৈ থাকিম দেই। বাঘ চাঘ ওলালে আপোনালোকে আহিব বচাবলৈ, নে কি কোৱা? का ज़माना है हमारा हिंदी। आज हम हिंदी में बात करेंगे, ओके? तो आज हम दोनों आए हैं इस बागान के भीतर। अरे कहना क्या चाहते हो? खाया तुमने? भात खाया कि नहीं? भात खाया भात। मैंने हिंदी आज मैंने हिंदी कथा बोली। तो आज हम हिंदी में बात करेंगे। आप लोग उसके बाद सुन जाएगा। कौन है ये लोग? कहाँ से आते हैं? তো গাইজ এতিয়া আমি এণ্ট্ৰি কৰিবলৈ লৈছোঁ বাগানৰ মাজলৈ। আপোনালোকে চাই আছে মিছ প্ৰস্তুতি গৈছে। কিনো মানে তো গাইজ সোমাই গৈছোঁ। তাই মানে বিহু নাচিবলৈ আহোঁ বুলিহে ক'লে। জল্দি আহ। ধুনীয়া এখন চাহ বাগিচা। वाओ, वेरी ब्यूटीफुल सा बगीचा है ये। Oh my God! Wow! तो गाइस पाई गलोহি আমি এতিয়া চাহ বাগানৰ মাজত। আপোনালোকক দেখাই দিম, আপোনালোকে চাই থাকিব দেই। বেছি কথা নকবি ছোৱালী, মোক ভাঙি দিম। এখন চাওক, এফালৰ পৰা এণ্ট্ৰি কৰিলোঁ, এইফালে এখন ধুনীয়া চাহ বাগিচা। এজনী ভূতহে ওলাইছে। এইখন হৈছে ধুনীয়া চাহ বাগিচা। সেই মানুহকেইটা চাওকচোন। ভিডিঅ'টোৰ মাজতে কথা এটা ক'ম বুলি ভাবিছোঁ। যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে তাহাঁতি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব দেই, নহ'লে বেয়া পাম আকৌ, কৈ দিছোঁ।
ধুনীয়া গাইজ বাগানখন চক বহুত ধুনীয়া ফালে সোমাই আহিছোঁ কিন্তু যদি বাঘ চাঘ ওলায় তেতিয়া বহুত ডাঙৰ কথা হ'ব ওলায় কেতিয়াবা এতিয়া ওলাই নাই ক'ব নোৱাৰোঁ বাট চব বহুত ধুনীয়া আমাৰ বাইদেৱে ৰিলছ বনাই আছে পুৰা একদম ৰিলছ বনাই আছে ক'ত যাওঁ তই ইমান দৌৰি দৌৰি ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार গাইজ এতিয়া আমি বাগানৰ মাজৰ পৰা আহিলোঁ পুৰা আৰু এতিয়া আমি ঘৰলৈ যাম বাৰু তাৰপিছত এইখিনিতে কথা এটা কওঁ নেক্সট ভিডিঅ'ত লগ পাম আকৌ মানে নেক্সট ভিডিঅ'টো হৈছে এটা চেলেঞ্জৰ ভিডিঅ' এই আৰু মই থাকিম এই মানে মিছ প্ৰস্তুতি মিছ প্ৰস্তুতি আৰু মই থাকিম চেলেঞ্জটো কি হয় নকওঁ আপোনালোকে চাব ভিডিঅ'টো আহিব আৰু 5 দিনমানৰ পিছত হ'লেও তো ভিডিঅ'টো ইমানেই আছিলে আৰু ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই একদম নাপাহৰিব ঘণ্টাটো বজাই দিব নেকি তো আজিলে বাই বাও তো আজিলে বাই দেই গাইজ ভালকৈ থাকক কিহত থাকক সুখত থাকক নহয় ভালকৈ থাকিব আৰু